এযোৰ খুব ধুনীয়া মিক্স পাত যোৰা। এইটো পিংকো নহয়, লেভেণ্ডাৰো নহয়, এটা খুব ইউনিক হয়, খুবেই ধুনীয়া এটা কালাৰ। চাওক, গোটেই গাত এনেকুৱা চিলভাৰ গুণাৰ বুটা থাকিব, তিনিটাকৈ খুব ঘনকৈ তাৰমানে। এয়া গোটেই গাত বুটা আছে আৰু ফ্ৰণ্ট ছাইডটোত এনেকুৱাকৈ আঁচলটো এইটো আছে, ৰেড আৰু ব্লু মিনা, এক লাইন ডাঙৰ বুটা আৰু এইকেইটা ছাইড পুটি। যথেষ্ট ধুনীয়া যোৰা এটা, কালাৰো খুব ধুনীয়া। এইখন মেখেলাৰো বহুত ওপৰলৈকে কাম আছে। এইখিনি মেখেলাৰ তলৰ পৰ্চন একেই চাদৰৰ দৰে। আৰু এইটো হ'ব ব্লাউজ পিচটো ছেমি হেভি, হাতত ইমানলৈকে পতি থাকিব, খুব ধুনীয়া হয়, ল'ব পাৰে। এইযোৰ মিক্স পাত যোৰা, এইটো ৰেড কালাৰ, পিয়'ৰ ৰেড কালাৰত আছে। আঁচলটো চিলভাৰ গুণা, গল্ডেন গুণা দুয়োটাতে কৰা হৈছে, খুবেই ধুনীয়া। ৰেড লাভাৰসকলৰ কাৰণে খুব ভাল হ'ব এইকেইটা ছাইড পতি। আৰু মই কাপোৰযোৰ খুলি দেখাইছোঁ, যিসকলে ৰেড ভাল পায় পটককৈ এইযোৰ বুকিং কৰি ল'ব পাৰে। এটা পিছে আছে ৰেডত, এনেকুৱাকৈ গছ বুটা দিয়া হৈছে। চাওক, এয়া গোটেই গাত এনেকুৱা গছ বুটা থাকিব, চিলভাৰ গুণা আৰু গল্ডেন গুণা। এয়া চাওকচোন কিমান ধুনীয়া। ছাইড পতিকেইটাতো দেখালোঁ। এইখন চাদৰ, এইখন হ'ব মেখেলাখনৰো ওপৰলৈকে বুটা থাকিব আৰু এইখিনি তলৰ পৰ্চন খুব ধুনীয়া ৰেডৰ মাজত। ব্লাউজ পিচটো চিম্পল, হাতত 2 লাইন পতি থাকিব। এইযোৰ মিক্স পাত যোৰা, এইটো একেই লতা ডিজাইনৰ, খুব ডিমাণ্ডেড যোৰা এইকেইটা। এইটো ৰাণী পিংক হয়, মানে পাৰ্পল টাইপৰ পিংকটো, হট পিংক নহয়। মই খুলি দেখাইছোঁ কাপোৰযোৰ, লাগিলে সোনকালে ল'ব। এক পিছে আছে এইটো যোৰা, এনেকুৱা লতা আছে দীঘলকৈ আঁচলত, আৰু গোটেই গাত এনেকুৱা চিলভাৰ গুণাৰ গল্ডেন গুণাৰ গ'ল বুটাটো থাকিব। আৰু এইকেইটা হ'ব ছাইড পতি। এইখন মেখেলাখনৰো লতা থাকিব তলফালে, ওপৰলৈকে সৰু বুটা। আৰু ইয়াৰ ব্লাউজ পিচটো চিম্পল হ'ব, হাতত এনেকৈ 2 লাইন পতি থাকিব, ল'ব পাৰে। এইযোৰ ভায়লেট কালাৰ মিক্স পাত যোৰা, খুবেই ধুনীয়া। একেই লতা ডিজাইনত থকা, গল্ডেন গুণা আৰু চিলভাৰ গুণা ৱৰ্ক লতা ডিজাইনত। মষ্ট ডিমাণ্ডেড পিচ এইকেইটা, ভাল লাগিলে সোনকালে ল'ব। এটা পিছে আছে এতিয়া এইটো কালাৰত। এয়া গোটেই গাত এনেকুৱাকৈ বুটা থাকিব, সৰু গোল বুটা, চিলভাৰ গুণা আৰু গল্ডেন গুণাৰ। কাপোৰযোৰত এনেকুৱাকৈ প্ৰথম আঁচলত লতা, এইকেইটা ছাইড পতি। এখন মেখেলাখনৰো ওপৰলৈকে বুটা থাকিব, তলফালে ইয়াৰ লতা ডিজাইনটো থাকিব। আৰু ব্লাউজ পিচটো চিম্পল হ'ব, হাতত 2 লাইন পতি থাকিব, ল'ব পাৰে।